হেল্ল' এভৰিৱান, মই স্বপ্নশ্ৰী শৰ্মাই আজি আপোনালোকৰ কাৰণে নিউমৰলজিৰ 1, 10, 19 আৰু 24 এইকেইটা ডেটত জন্মগ্ৰহণ কৰা ব্যক্তিসকলৰ কিছু কথা ক'বলৈ ওলাইছোঁ। তেওঁলোকৰ কেনেকুৱা হ'ব পাৰে, কি হ'ব পাৰে। তেওঁলোকে লাহবিলাসৰ জীৱন কটাই বহুত ভাল পায়। তেওঁলোকৰ লাহবিলাসটো বেছি, মানে বিলাসিতা জীৱনটো ভাল পায় তেওঁলোকে। তেওঁলোক থাকক বা নাথাকক, কিন্তু তেওঁলোকৰ বিলাসিতা জীৱনটো তেওঁলোকৰ কাৰণে ভাল, তাৰমানে তেওঁলোকে ভাল পায়। কিন্তু সৎ হয়, স্পষ্টবাদী হয়, কিন্তু জেদটো অলপ আছে, তেওঁলোকৰ অলপ জেদিও হয়। আৰু তেওঁলোকে চশমা পিন্ধিব লগা হ'ব পাৰে, চকুৰ সমস্যাই নহওক, যিকোনো মূৰৰ বিষেই নহওক, বা চশমা পিন্ধি ভাল পোৱা ধৰণৰো হ'ব পাৰে। তেওঁলোকৰ গৰম বেছি লাগিব পাৰে, ঘামি থাকিব পাৰে, তেনেকুৱা হ'ব পাৰে। যদি মিলিছে তেতিয়াহ'লে অলপ কৈ দিছোঁ, নিউমৰলজিত বহুতখিনি থাকে। যদি মিলিছে তেতিয়াহ'লে মোৰ এইটোত মানে ভিডিঅ'টোত কমেণ্ট এটা দি দিব, লাইক কৰিব, কমেণ্ট কৰিব, পাৰিলে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি আপোনালোকৰ ভাল লাগিছে। নেক্সট ছেকেণ্ডটো আকৌ লৈ আহিম কম দিনৰ ভিতৰতে, 2 দিনৰ ভিতৰতে। থেংক ইউ।